বন্ধুসকল জব বক্স অসমলৈ আপোনালোকক জনাইছোঁ স্বাগতম। আজি জনাবলৈ ওলাইছোঁ মণ্ডল পোষ্টৰ বাবে প্ৰচাৰ হোৱা এটা বিজ্ঞাপনৰ বিষয়ে। কামৰূপ আমিনগাঁৱৰ DC অফিচৰ ফালৰ পৰা এইটো বিজ্ঞাপন প্ৰচাৰ হৈছে, য'ত উল্লেখ আছে টোটেল 18টা পোষ্টৰ বাবে মণ্ডলৰ 18টা পোষ্টৰ বাবে নিযুক্তি দিয়া হ'ব, যাৰ বাবে কিমান কোৱালিফিকেশ্যন প্ৰয়োজন হ'ব সেই আটাইবোৰ এই ভিডিঅ'টোত উল্লেখ কৰিম। এই মণ্ডল পোষ্টকেইটাৰ বাবে যদি আপুনি এপ্লাই কৰিবলৈ বিচাৰে তেনেহ'লে আপুনি এপ্লাই কৰিব লাগিব 24 ফেব্ৰুৱাৰী 2020ৰ আগতে। ইয়াত আপুনি অফলাইন এপ্লাই কৰিব লাগিব, অনলাইন এপ্লাই ব্যৱস্থা ৰখা হোৱা নাই। ইয়াত উল্লেখ আছে টোটেল 18টা পোষ্ট আছে, য'ৰ OBCৰ কাৰণে আছে 1টা, আনৰিজাৰ্ভ আছে 8টা, STৰ কাৰণে আছে 4টা, STৰ কাৰণে আছে 5টা পোষ্ট, লগতে 10% ৰিজাৰ্ভ আছে EWS কেণ্ডিডেটৰ বাবে। ইয়াত দৰমহাৰ নিৰিখৰ কথা উল্লেখ আছে 14,000 টকাৰ পৰা 49,000 টকাৰ ভিতৰত আপুনি দৰমহা পাব। ইয়াত কি কি কোৱালিফিকেশ্যন প্ৰয়োজন হ'ব ইয়াত প্ৰথমতে উল্লেখ কৰিছে HSLC পাছ কৰিব লাগিব আপুনি, লগতে 6 মাহৰ আপোনাৰ ৰেকৰ্ডাৰ্ছ কোৰ্ছ ক্লাছ চাৰ্টিফিকেট থাকিব লাগিব, অৰ্থাৎ মণ্ডলৰ কাৰণে যিটো ট্ৰেইনিং হয়, যিটো কোৰ্ছ হয়, সেইটো আপোনাৰ থাকিব লাগিব। এই কোৰ্ছটোৰ বাবে বিজ্ঞাপন প্ৰচাৰ কৰা হয়। সেই ছমহীয়া কোৰ্ছটোৰ পিছত এখন চাৰ্টিফিকেট দিয়া হয়, যিখন চাৰ্টিফিকেট ইয়াত এপ্লাইৰ বাবে প্ৰয়োজন হ'ব। ইয়াত উল্লেখ কৰিছে আপুনি 18 বছৰৰ পৰা 38 বছৰৰ ভিতৰত আপোনাৰ বয়স হ'ব লাগিব, লগতে আপোনাৰ সমস্ত এডুকেশ্যন চাৰ্টিফিকেট চেল্ফ এটাষ্টেড চাৰ্টিফিকেট আপুনি প্ৰেৰণ কৰিব লাগিব, লগতে পাছপৰ্ট চাইজ ফটোগ্ৰাফ 2 কপি, লগতে ভিতৰত এটা চেল্ফ এড্ৰেছ এনভলপ 5 টকাৰ ষ্টাম্প মাৰি পঠিয়াব লাগিব। ইয়াত 30% ৰিজাৰ্ভেশ্যন, আটাইবোৰ চিটৰ 30% ৰিজাৰ্ভেশ্যন আছে ওমেন কেণ্ডিডেটৰ কাৰণে, আৰু 2% আছে এক্স ছাৰ্ভিচমেনৰ কাৰণে। যদি আপোনাৰ এইখিনি কোৱালিফিকেশ্যন বা এই ছমহীয়া চাৰ্টিফিকেটখন আছে তেনেহ'লে আপুনি এপ্লাই কৰিব পাৰে। ইয়াত কম্পিউটাৰ টেষ্ট আৰু অৰেল ইণ্টাৰভিউৰ যোগেদি আপোনাক চিলেক্ট কৰা হ'ব। এইটো DC অফিচ কামৰূপ আমিনগাঁৱৰ ফালৰ পৰা প্ৰচাৰ কৰা হৈছে বিজ্ঞাপন। চাই থাকক জব বক্স অসম, লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।